গাইজ মোৰ প্ৰথমটো মিনি ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মোৰ বহুত দিনৰে হয়, মোৰ মাঘ বিহুৰে হয়। আমি এফালে ফুৰিবলৈ গৈছিলোঁ, তাতে মই ভিডিঅ'টো পালোঁ আছিলে, মই সেইটো কাৰণে ভিডিঅ'টো বনাই দিছোঁ। মই এবাৰ ট্ৰাইও কৰিছোঁ, প্ৰথম মোৰ ভিডিঅ' হয় সেইটো কাৰণে। আমি গৈছিলোঁ ধেমাজিলৈ, মানে বগীবিল পাৰ হয় এখন ধেমাজি অয়ো বুলি এখন ধাবা আছে, বহুত ফেমাছ হয়। আমি তালৈ গৈছিলোঁ, তাত দেখিয়ে মানে খেলিবলৈ ইমানেই ভাল পাইছে নে কেলৈ দেখিছেনে, এইখন আমি ধাবাৰ ভিতৰলৈ সোমাই গ'লোঁ। মানে চাইছোঁ গোটেইখন ধাবাখনত মানে এইফালে পাঞ্জিটো ওপৰৰ ফালে চাই আছে, ময়ো গৈছোঁ খাবলৈ বহিলোঁ, ময়ো চাইছোঁ একদম ভিডিঅ'। মই ইমানকেনো কি চাই আছে, মানে ইমান ভাল লাগিছে নে গোটেই ধাবাখন, মানে যোনটো মানে কেবিন হয় কেবিনো আছে, তাৰপিছত তাত আপোনাৰ ৰেণ্টো আছে। আপুনি যেনেকৈ মানে থাকিব পাৰিব, গোটেই বাঁহৰে, মানে ইমানেই ধুনীয়া লাগিছে নহয়। দেখিছেনে কিমান ধুনীয়াকৈ সজাই থৈছে, মানে বহুত ভাল লাগিছে। এখন মানে খামটি মানুহৰ হয়, বাহিৰৰ অকণমান বাহিৰৰখিনিও দেখাই দিছোঁ। ইমানেই ধুনীয়াকৈ ওপৰত খেৰৰ কি বুলি কয় এইটো, একদম মেইন ৰোডৰ কিনাৰতে আছে, দেখিছেনে। অকণমান মই দেখাই দিছোঁ। টিকলিয়ে মানে ইমানেই ফূৰ্তি পাইছে, মানে তাত মানে এখন ৰিজৰ্ট টাইপৰ, মানে সৰু বাচ্ছাখিনি যাতে আমনি নাপাক, চবেই মানে খাবলৈ সোমালে, সেইটো কাৰণে মানে সৰু ল'ৰা ছোৱালী গোটেইখিনি খেলা, মানে যিখিনি ভাল পায় সৰু ল'ৰা ছোৱালী গোটেইখিনি খেলা সঁজুলিয়ে তাত আছে। মানে টিকলিয়ে দেখি মানে খাবলৈ যাবলৈ তাৰ ভোক নাই, তাত মানে খেলাত ব্যস্ত। ইফালে এখন গাড়ীও আছে দেই, তাই মানে দেখা নাই এতিয়ালৈকে, মন কৰা নাই, দেখিছেনে। আৰু লগতে এটা মানে একদম বহুত দেখিছেনে, এই ধাবাখনৰ পাছফালে এজোপা বগৰীও আছে। বগৰীকেইটা দেখি মোৰ একদম লোভ লাগি গৈছে, খাওঁ খাওঁ লাগিছে। তাৰপিছত কৈছোঁ আৰু মানে কেইজনমান মানুহ আছিলে, মই কৈছোঁ বগৰী খাব পাৰিম দেই, আৰু বগৰী কেইটামান মই একদম বাৰীৰ পাছফালে গৈ পেলাই লৈয়ে আহিলোঁ। আৰু ইমান ধুনীয়া, মানে লোকেশ্যনটো সাংঘাতিক। তাৰ পাছফালে পুখুৰী এটা আছে, তাত বগৰী জোপা মানে কি নাই দেখিছেনে, ফুল যে ইমান ভেৰাইটিজ ফুল আছে। আৰু এটা কথা, তাৰ পৰা আপোনালোকে যদি ফুলো আনিব বিচাৰে, ফুলো আনিব পাৰিব। তাত মানে লগতে নাৰ্চাৰীও আছে, নাৰ্চাৰীৰ পৰা ফুলো কিনি আনিব পাৰিব। ইমান যে ফুল আছে নহয়, খুবেই ধুনীয়া, মানে একদম আপোনালোকে মানে চাব লগা। আৰু যিকলে যাব বিচাৰিছে যাব পাৰিব, একদম ধুনীয়াকৈ। মানে আপোনালোকে তাত ৰাতি থকাৰ সুবিধা আছে, পাৰ্টি কৰিব পৰা আছে। আপোনালোকে যদি বনফায়াৰ কৰি তাত পাৰ্টি কৰিব পাৰে, আপোনালোকৰ বাৰ্থডে পাৰ্টি হওক আৰু মেৰেজ পাৰ্টি হওক, আপোনাৰ চব মানে সুবিধা আছে। তো মই জনাই দিছোঁ, আপোনালোকে যিসকলে যাম বুলি ভাবি আছে যাব সোনকালে সোনকালে। আৰু সৰু বাচ্ছাটো নক'বই, আৰু খেলিবলৈ যে ইমান সুবিধা থৈছে নহয়, একদম ভাল কৰিছে। আমাৰ টিকলিয়ে মানে পাই মানে ইমানেই ফূৰ্তি কৰিছে, তাই খাবলৈও নাযায়, আমাকো মানে খাবলৈ মানে দিয়াই নাই। তাই মানে খোৱা চোৱা চব বন্ধ, খেলা বস্তু কৰি পেলাই ককায়েকৰ লগত খেলিছে, ভালো লাগিছে অৱশ্যে, ঠিকেই কৰিছে। বোলে দেখিছেনে দুইটা পুৰা খেলত ইমানেই ফূৰ্তি পাইছে নহয়, দুইটাই খেলিছে ধুনীয়াকৈ। এবাৰ আহিলে পাপাকৰ লগত জুলিবলৈ কাৰণে, এবাৰ পাপাকৰ লগত জুলিবলৈ কাৰণে, জুলাই দিবলৈ কাৰণে একদম মানে দেখিছেনে কেনেকুৱা ফূৰ্তি তাইৰো জুলিবলৈ। এইবাৰ আকৌ গাড়ীতে একদম মানে একদম নিজে একদম ভয় চয় কৰা নাই, একদম হৰণ বজাইছে, কি কৰিছে। গ'লোঁ, এতিয়া আমাৰ খানা আহি গ'ল। আমি এখন খামটি থালি অৰ্ডাৰ দিছিলোঁ, চবৰে কাৰণে খামটি থালি, আৰু কিবা কিবি অৰ্ডাৰ দিছিলোঁ। আৰু খামটি থালিখন যে ইমানেই ভেজত আছিলে, ইমানেই চিম্পল আৰু ইমানেই ভাল লগা নহয়। অকণমান এনেই খানাবোৰ খালে মানে ধাবা চাবা খালে বা ৰেষ্টুৰেণ্টত খালে যেনেকুৱা মানে এটা পেটৰ বা উগাৰ চুগাৰ আহি থাকে ন, সেইবোৰ যে একদম কমপ্লিট নাই দেই, একদম নৰ্মেল আছিলে খানা। থালিটো ইমানেই টেষ্টি লাগিলে, সঁচাকৈ কৈছোঁ খামটি থালি বহুত। আৰু যিবোৰ খানা দিছিলে আমি চিনিও নাপালোঁ, অৱশ্যে খালোঁ। আৰু তেতিয়া আমি আহি গ'লোঁ তাৰ পৰা। এতিয়া আমি আহি আমি ডিব্ৰুগড়ত জগন্নাথ মন্দিৰত অকণমান সোমালোঁ, যিহেতু মাঘৰ 1 তাৰিখ হয়, এইটো কাৰণে ভাবিছোঁ মন্দিৰ যাওঁতেও পাৰ হৈ গ'লোঁ, পাৰ কৰি আহোঁতে এবাৰ সোমাই আহোঁ, ভাল লাগিব মনটো। ভালকৈ আহিছোঁ যেতিয়া এবাৰ সোমাই ল'লোঁ। আৰু মানুহ আছিলে সেইদিনাখন মন্দিৰত, আমি গোটেইবোৰে আৰু সোমালোঁ। মানুহবোৰ দেখিছেনে পূজা কৰি আছে, আৰু পূজা চা কৰা হৈ গ'ল। তাৰপিছত আৰু আমি আহি গ'লোঁ, যিহেতু অকল সেৱাহে কৰিছোঁ, বাকীতো ইমান হেৰি কৰা নাই। তো আজি ভিডিঅ'লৈ বাই বাই, নেক্সট ভিডিঅ' এটালৈ আহি আছোঁ।